হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আমাৰ এয়া ৰভা দিলে। ৰভা নামঘৰতো দিব, কিন্তু ইয়াত এতিয়া ভকতসকল নাটৰ মানুহখিনি মানে ইয়ালৈ প্ৰথম আহিব, সেইটো কাৰণে ইয়াত আমি ৰভা এখন দিছোঁ। ইয়াতে বহা ব্যৱস্থা হ'ব আৰু প্ৰথম জলপানটো ইয়াতে খোৱা হ'ব। তাৰপৰা আকৌ ভাওনা ভগাৰ পাছত ভাতটো খুওৱা যাব। সেইটো কাৰণে এয়া কালি পেণ্ডেল তৰিলেহি। কালি মই ওলাই গৈছিলোঁ, দেখুৱাবলৈ নাপালোঁ। এতিয়া এয়া চোতালখন মানে বহাগতহে মাটি পেলাইছিলোঁ, কিন্তু বন বহুত গজি গ'ল, সেইটো কাৰণে অকণমান চফা কৰি দিছে। যিমান হ'লেও চফা হ'লে ভাল লাগিব। এতিয়া এয়া চফা কৰি আছে আৰু মই চাহ একাপ বনাই দিলোঁ। এয়া একাপ মই খাই আছোঁ, এটা বিস্কুটৰ সৈতে। তো আৰম্ভ হৈ গ'ল আৰু দেই। অকণমান চাব, লাইক কমেণ্ট এটা কৰিব, ভাল লাগিব। তেতিয়া দিনটো কি কৰোঁ দেখুৱাই থাকিম। এতিয়ালৈ বাই বাই।